হয় আপোনালোকে আহিছে তো মই এইটো যোৱাকালি আমি কলেজৰ মেইলত এইটো আহি গৈছে, এই কাগজটো আহিছে, লাল এণ্ড এছ'চিয়েট এডভোকেট এণ্ড চলিচিটৰ ফ্ৰম নিউ দিল্লী, যিজনে আমাক আগতে প্লিডাৰ নোটিছ দিছিলে, তেওঁ এতিয়া আমাৰ ওচৰত চাৰেণ্ডাৰ কৰিলে যে গোকাত মিছা এটা লৈ তেওঁ প্ৰপাগাণ্ডা কৰিছিল আৰু বিশেষকৈ আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰৰ যে বদনাম এটা ওলোৱাৰ এটা চিন্তা কৰিছিল, কনস্পিৰেচি কৰিছিল। আমি প্ৰিন্সিপাল কাউন্সিলতো সেই কথাটো কৈছিলোঁ যে গোকাত মিছা। তেওঁ আজি স্বীকাৰ কৰিলে, এই কাগজখনতে লিখা আছে যে that now the said কি আছিলে that said notice dated 8/5/2025 was sent by me on behalf of my client due to some misunderstanding, miscommunication, misinformation. গোটেইখিনি তেওঁ এতিয়া স্বীকাৰ কৰিলে। গতিকে আমাক ক্ষমা কৰক, মোক ক্ষমা কৰক বুলি কৰিছে। গতিকে এটা মিছা এটা প্ৰপাগাণ্ডা লৈ কি ষড়যন্ত্ৰ আছিল এনেকুৱা কৰিব নাপায়। বিশেষকৈ এডুকেশ্যন ছেক্টৰত আমাৰ কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই আৰু পাইৰেচি কথাটো এইটো কিমানখিনি সঁচা এইটো গোকাত মিছা তেওঁ নিজে স্বীকাৰ কৰিছে এতিয়া। গতিকে এইটো লৈ আমি এই কেইদিনত ইমান নিউজত বাতৰি কাকত ওলাইছে, আমি কিন্তু প্ৰিন্সিপাল কাউন্সিলত এইখিনি ক্লিয়াৰ কৰি দিছিলোঁ। গতিকে আজি চাওক আপোনালোকে এতিয়া জুলুঙৰ মেকুৰীটো ওলাই গ'ল আৰু সত্যৰ জয় সেইখিনি আৰু যে এটা মিছা কথা কৈ পেলাই। কাৰণ এটা মাৰোৱাৰী মানুহে, মোৰ ধাৰণা 4 কোটি যদি চেংচন পাইছে, 4 কোটিৰ পৰা তেওঁ 2 কোটি কেতিয়াও কমিশ্যন নিদিয়ে, তেওঁ খাব কি? তো গতিকে এইটো এটা ষড়যন্ত্ৰ এইটো চব ওলাইছে। গতিকে মই আৰু বিশেষ নকওঁ। গতিকে আমাৰ বড়োলেণ্ডৰ চিফ মহোদয়ক আকৌ অনুৰোধ কৰিম, ভৱিষ্যতে যাতে এনেকুৱা নহয়, এনেকুৱা অৰ্গেনাইজেশ্যনৰ এই এগেইনষ্টত BTCৰ পৰা আইনত ব্যৱস্থা ল'ব লাগে। এইখিনি মই কৈছোঁ আৰু ক'ব লগা নাই আৰু। হয় আপোনালোকে আহিছে তো মই এইটো যোৱাকালি আমি কলেজৰ মেইলত এইটো আহি গৈছে, এই কাগজটো আহিছে, লাল এণ্ড এছ'চিয়েট এডভোকেট এণ্ড চলিচিটৰ ফ্ৰম নিউ দিল্লী, যিজনে আমাক আগতে প্লিডাৰ নোটিছ দিছিলে, তেওঁ এতিয়া আমাৰ ওচৰত চাৰেণ্ডাৰ কৰিলে যে গোকাত মিছা এটা লৈ তেওঁ প্ৰপাগাণ্ডা কৰিছিল আৰু বিশেষকৈ আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰৰ যে বদনাম এটা ওলোৱাৰ এটা চিন্তা কৰিছিল, কনস্পিৰেচি কৰিছিল। আমি প্ৰিন্সিপাল কাউন্সিলতো সেই কথাটো কৈছিলোঁ যে গোকাত মিছা। তেওঁ আজি স্বীকাৰ কৰিলে, এই কাগজখনতে লিখা আছে যে that now the said কি আছিলে that said notice dated 8/5/2025 was sent by me on behalf of my client due to some misunderstanding, miscommunication, misinformation. গোটেইখিনি তেওঁ এতিয়া স্বীকাৰ কৰিলে। গতিকে আমাক ক্ষমা কৰক, মোক ক্ষমা কৰক বুলি কৰিছে। গতিকে এটা মিছা এটা প্ৰপাগাণ্ডা লৈ কি ষড়যন্ত্ৰ আছিল এনেকুৱা কৰিব নাপায়। বিশেষকৈ এডুকেশ্যন ছেক্টৰত আমাৰ কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই আৰু পাইৰেচি কথাটো এইটো কিমানখিনি সঁচা এইটো গোকাত মিছা তেওঁ নিজে স্বীকাৰ কৰিছে এতিয়া। গতিকে এইটো লৈ আমি এই কেইদিনত ইমান নিউজত বাতৰি কাকত ওলাইছে, আমি কিন্তু প্ৰিন্সিপাল কাউন্সিলত এইখিনি ক্লিয়াৰ কৰি দিছিলোঁ। গতিকে আজি চাওক আপোনালোকে এতিয়া জুলুঙৰ মেকুৰীটো ওলাই গ'ল আৰু সত্যৰ জয় সেইখিনি আৰু যে এটা মিছা কথা কৈ পেলাই। কাৰণ এটা মাৰোৱাৰী মানুহে, মোৰ ধাৰণা 4 কোটি যদি চেংচন পাইছে, 4 কোটিৰ পৰা তেওঁ 2 কোটি কেতিয়াও কমিশ্যন নিদিয়ে, তেওঁ খাব কি? তো গতিকে এইটো এটা ষড়যন্ত্ৰ এইটো চব ওলাইছে। গতিকে মই আৰু বিশেষ নকওঁ। গতিকে আমাৰ বড়োলেণ্ডৰ চিফ মহোদয়ক আকৌ অনুৰোধ কৰিম, ভৱিষ্যতে যাতে এনেকুৱা নহয়, এনেকুৱা অৰ্গেনাইজেশ্যনৰ এই এগেইনষ্টত BTCৰ পৰা আইনত ব্যৱস্থা ল'ব লাগে। এইখিনি মই কৈছোঁ আৰু ক'ব লগা নাই আৰু।